নমস্কাৰ মোৰ চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ। আজি আপোনালোকক লৈ যাম শিৱসাগৰ জিলাৰ কেইখনমান ঐতিহাসিক প্ৰসিদ্ধ ঠাইলৈ। আহকচোন আমি সকলোৱে একেলগে উপভোগ কৰোঁ। শিৱসাগৰ এখন অসমৰ বুৰঞ্জী প্ৰসিদ্ধ জিলা। শিৱদৌল শিৱসাগৰ জিলাৰ এক অন্যতম মন্দিৰ। ইয়াৰ চাৰিওফালে বিষ্ণুদৌল আৰু দেৱীদৌল দুটা মন্দিৰ আছে। শিৱসাগৰ নিৰ্মাণ কৰিছিল 1731 চনত আৰু শিৱদৌল নিৰ্মাণ কৰিছিল 1734 চনত স্বৰ্গদেউ শিৱসিংহই। শিৱদৌলৰ উচ্চতা 104 ফুট আৰু একেবাৰে ওপৰত 8 ফুটৰ এটা সোণৰ কলচী আছে। ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।